বাৰ্থডে আছিল 24 এপ্ৰিলত আৰু ভিডিঅ' পোষ্ট কৰিছোঁ আজি মানে অলপ বিজি আছিলোঁ সেইকাৰণে দেৰিয়ে হৈ গ'ল দিনবোৰ ভাল হ'বলৈ গধূলা চাকি গছ জ্বলালোঁ আৰু তাৰ পাছত বাহিৰলৈ ওলাই গ'লোঁ কাৰণ মায়ে মোৰ বাৰ্থডে বুলি সৰুকৈ খানা এটাৰ আয়োজন কৰিছিলে কিন্তু মাকহে নেদেখিব মা অফিচৰ পৰা আহোঁ মানে 9টা বাজি গ'ল কেক নেকাটিলেতো বাৰ্থডে নালাগেই সেইকাৰণে বায়ে মোলৈ সৰু সুৰাকৈ কেক এটাও আনিছিলে আৰু লগতে গিফ্ট এটাও আনিছিলে গিফ্টটো চাব ৰ'ব দেখাই আছোঁ একদম যে আনএক্সপেক্টেড গিফ্টটো আছিলে বাৰু ফটো ফ্ৰেমৰ কিন্তু মই ফটো ফ্ৰেমটোক আনএক্সপেক্টেড বুলি কোৱা নাই ফটো ফ্ৰেমটো কিহৰ আছিল সেইটোহে মই একদম এক্সপেক্ট কৰা নাছিলোঁ মোৰ এক্সপ্ৰেশ্যন দেখিছে গম পাইছে যে মই কিমান ভাল পাইছোঁ আৰু গাইছ এইটো মই একদম আনএক্সপেক্টেড আছিলে মই ভাবাও নাছিলোঁ মানে যে এনেকৈ যে দিব ভবাও নাছিলোঁ কাৰণ CSK হৈছে মোৰ একদম ফেভাৰিট টিম চ' এইটো আনএক্সপেক্টেড আছিলে আৰু তাৰপিছত মই গিফ্টটো পাই হেপিকৈ গোটেই খানাটো এনজয় কৰিলোঁ আজি আকৌ মাংস দেউতাই বনাইছে দেই এইয়া চাওক আৰু তাৰপিছত আমাৰ খোৱা বোৱা হৈ গ'ল কিন্তু খোৱাৰ টাইমত মই এটা ভিডিঅ' ক্লিপ ল'ব নোৱাৰিলোঁ খোৱা বোৱাৰ পিছত এয়া বাচন ধুবলৈ উলিয়াই আনিছে বাৰু আজিলৈ আহোঁ দিয়ক লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব নাপাহৰিব বাই